গুড মৰ্নিং এভৰিৱান। আজি ৰাতিপুৱাই আকৌ এটা নতুন ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ কিয়নো আজি আমি গৈ আছোঁ অফিচ পিকনিকত। আৰু এয়া আমাৰ অফিচৰ সন্মুখতে আমি সকলো লগ হৈছোঁহি, এজন দুজনকৈ সকলো আহি ৰৈছেহি। আৰু এয়া ঠাইখিনিও দেখাই দিছোঁ আপোনালোকক, যিহেতু ৰাতিপুৱা সোনকাল হৈ আছে সেয়েহে পৰিৱেশটো খুব শান্ত হৈ আছে। এনেইতো এইটো ৰাস্তাই কিমান বেছি ভিৰ হয় আপোনালোক সকলোৱে গম পায়েই। ফিলিংছ কেনেকুৱা? এক্সাইটেড। দেবুদা আৰু এয়া দাবুদা চাই দিয়ক আকৌ গাহৰিবোৰ কেনেকৈ শুই আছে। এনেকৈ গাড়ীত হাঁহি ধেমালি কৰি কৰি আমি পিকনিক স্পটটো পালোহি আৰু ঠাইখিনি সঁচাকৈয়ে খুব ধুনীয়া হয়। হাতী বান্ধিবলৈ ইমান দূৰ আনিছিলে, সেইকাৰণে হাতী খালে। গাইজ আমি এতিয়া পাই গ'লোহি গোটেই ৰাস্তা ধূলি আৰু এয়া গাড়ী পাৰ্ক কৰিলে আৰু আপোনালোকক এতিয়া ভিউটো দেখাই আছোঁ ৰ'ব। বহুত ধুনীয়া হয় ঠাইখিনি, একদম নেচাৰেল প্লেচ আৰু কিবা কিবি এইবিলাক বনায়ো থোৱা আছে। ইয়াতে মানে আগতে হাতী বান্ধিছিলে, সেইকাৰণে ঠাইখিনিৰ নাম হাতীশাল হ'ল। দেখাইছোঁ আপোনালোকক ৰ'ব গোটেই ভিউটো। আৰু আপোনালোকে হয়তো এতিয়া গম পালে যে আমি ক'ত আহিছোঁ। আমি আচলতে আহিছোঁ হাতীশাললৈ, য'ত আগতে হাতী বান্ধিছিলে আৰু সেয়েহে ঠাইখনৰ নামো হাতীশাল হ'ল। চবে হাই কৰি দিয়ক। কৰিম ৰ'ব। আৰু আমাৰ পিকনিক খোৱা ঠাইখিনি যিহেতু গাড়ী পাৰ্কিং কৰা ঠাইখিনিৰ পৰা অলপ আঁতৰত আছে, সেয়েহে এতিয়া আমি গাড়ীৰ পৰা বস্তুখিনি নমাই সকলোৱে তালৈ কঢ়িয়াই আছোঁ। আমাৰ অফিচৰ আধাখিনি মানুহ আমাতকৈ আগতীয়াকৈ আহি পেলাই জেগাখিনি লৈ থৈছিলে আৰু কাৰিকৰেও আমি আহি পোৱালে আধা আধি বনাই আছে। ডিসপোজেবল ক'ত আছে? ডিসপোজেবল ক'ত আছে? এখন দুখন প্লেট লৈ লওক। গোটেইবোৰ উলিয়াই দিব নালাগে, সদায় গ'লেই হ'ল আৰু ইয়াতে কিবা এখন আনি ল'ব লাগিছিল। কাগজ এখন লৈ আহিম ৰ'বা।
আৰু এফালেও আছে পিকনিক পাৰ্টি তেওঁলোকে এৰেঞ্জ কৰি দিছে ন এইবোৰ আৰু ইয়াত দেখিছেনে কিমান ধুনীয়াকৈ তেওঁলোকে এৰেঞ্জ কৰি দিছে আচলতে আমাৰ CEO ছাৰ BDO মেম তেওঁলোকো আহিব ন সেয়েহে মানে তেওঁলোকৰ ফালৰ পৰা এইখিনি সুবিধা আমাক কৰি দিছে ছাৰহঁতৰ বাবে এইখিনি এনেকৈ তম্বু টাইপ আৰু এনেকৈ তৰি দিছে আৰু লগতে চকীৰ ব্যৱস্থাও কৰি দিছে আৰু চকীত এনেকৈ ধুনীয়াকৈ তেওঁলোকে কাপোৰো লগাই দিছে খুব ধুনীয়াকৈ আমাক এৰেঞ্জ কৰি দিছে চকী টেবুলৰো তেওঁলোকেই যোগাৰ ধৰিছিলে যিহেতু ছাৰ মেম তেওঁলোকো আহিব ব্ৰেকফাষ্ট কৰি উঠি আমি আহিলোঁ কাৰিকৰ পাৰ্টিৰ ওচৰলৈ এয়া দেখিছেনে দাইল উতলিয়ে আছে আচলতে তেওঁলোক যথেষ্ট সোনকালে আহিছিলে সেয়েহে আমাৰ খানাও খুব ধুনীয়া টাইম এটাত হৈ যায় আৰু এওঁলোকে যে বহুত বেছি ধুনীয়া বনাইছে কেইবাটাও আইটেম আছিলে ডাক লোকেল চিকেন গোটেইকেইটা আইটেমেই তেওঁলোকে খুব ধুনীয়াকৈ বনাইছে আৰু এইফালে এয়া ভাজিৰো যোগাৰ কৰি আছে কেইজনমানে পাচলি কাটিও আছে মানে সকলোবোৰ ধুনীয়াকৈ তেওঁলোকে নিজেই চম্ভালি লৈছিলে তাৰপিছত আকৌ আমি ভাবিলোঁ যে অকণমান আমি ফুৰি আহোঁ যিহেতু এৰিয়াটো যথেষ্ট ডাঙৰ হয় সেয়েহে ভাবিলোঁ চাই আহোঁ আৰু এই পোৱালি দুটা আমাৰ লগতে আহিছে আমাৰ অফিচৰ বাইদেউৰে লৈ আহে আৰু ইয়াতে নৌকা বিহাৰৰ ব্যৱস্থাও আছিলে আমি নৌকা বিহাৰো কৰিলোঁ আৰু লগতে ঘোঁৰা ৰথো আছিলে কিন্তু তাতহে আমাৰ উঠিবলৈ নহ'লে উঠিব নি মই উঠিম দেই মই উঠিম একো নহয় বোলা পাৰিবা এনে ভয় কৰিছে আহা একো নহয় একো নহয় আমি এতিয়া নাৱত উঠিম মজা আকৌ ৰথত থিব চবতে উঠিম চৰি মই বাদ পৰিছোঁ আপুনি বাদ পৰিছে এইফালে আহক সেয়া বাদ নপৰে উলিয়াই দিলোঁ দাদা চাই দিয়ক সংযোজন আপোনালোকক কালি দেখুৱাইছিলোঁ ৰথৰ এটা নতুন সংযোজন কৰা হৈছে আৰু আমি আগৰ বছৰৰ দৰে প্ৰতি বছৰে আচলতে নৌকা বিহাৰৰ এটা ব্যৱস্থা কৰোঁ আজিৰ পৰা তাৰ আচলতে শুভাৰম্ভ হৈছে আজি আমি এতিয়া নৌকা ছাৰ এয়া আমাৰ চিউ ছাৰ আৰু চিউ ছাৰৰ বাইদেউ তেওঁলোকো আহি পালেহি আৰু লগত আহিছে তেওঁলোকৰ ল'ৰাটো আমাৰ খানা ষ্টাৰ্ট হৈছে আৰু এতিয়া আমি চবে ডাক ফ্ৰাই টেষ্ট কৰি আছোঁ আৰু এয়া হৈছে BDO মেম লক্ষিত দা আমাৰ মঞ্চত এতিয়া দাবুদাই গান গাব আৰু এয়া আমাৰ মেহফিল চিপ ডাক আৰু এইবোৰ কমলা বগৰী
পুৰা নাচিছোঁ একদম নাচি গান গাই মাত একদম ভাগি গৈছে আৰু এতিয়া আমি অকণমান এনেই আহিছোঁ আৰু এইফালে কওক কেনেকুৱা লাগিছে কি বেয়া লাগিছে নি অঁ কৈ দিয়ক অকণমান গান গাই কেনেকুৱা লাগিলে নিৰিবিলি নহ'লে গান গাব পৰাকৈ অঁ সেইটোৱে আমি গাড়ীত পাতি অহাটোৱে হ'ল সেইটোৱে সেয়া আৰু আমাৰ এতিয়া খাবও হ'ল কেনেকুৱা ফাইনেলি আমি এতিয়া খাবলৈ বহিছোঁ অংকিতা আহা আহা আমি এতিয়া খাবলৈ বহিছোঁ আৰু অংকিতাই বিলাইছে অ' প্ৰদীপ্তা চাই দিয়ক এইফালে কেনেকুৱা লাগিলে পিকনিক আহি বঢ়িয়া লাগিলে অঁ এইফালে আমাৰ ইয়াত কলিতাত দা আছে কলিতাত দা বোলে বহুত বিজি চাবলৈ টাইম নাই টাইম মানে মই যদি নিজে নাথাকোঁ তোমালোকক খাবলৈ নাপাবা য়েছ ড্ৰেগন দা কি থেংক ইউ ড্ৰেগন দা কথা বতৰা নাই অকল থেংক ইউ কেনেকুৱা লাগিলে আমাৰ লগত পিকনিক আহি অ' মুন বাইদেউ আমাৰ লগত পিকনিক আহি কেনেকুৱা লাগিলে বেয়া লাগিলে নেকি অঁ আগতেও আহিছে আমাৰ লগত এবাৰ প্ৰথম ভাল লাগিলে ভালেই লাগে ভাল লাগিছে এয়া একদম হাজবেণ্ড ৱাইফ একেলগেহে বহে আৰু এয়া এইফালে ৰাইজে বিলাই আছে কলিতাত দা এয়া বিশ্ব ছাৰ মেইন আৰু অফিচতো বিশ্ব ছাৰ বিলোৱাত মেইন আৰু ইয়াতো এয়া আমাৰ ভাত হৈ গ'ল খাবলৈ ৰেডি ভাত দাইল এয়া হাঁহ মাংস এয়া চালাড লোকেল চিকেন জ্বলা ভাজি পাপৰ আৰু এয়া ক্ৰীম আৰু মিঠাই লগত আৰু এয়া মাছ ঠিক আছে আমি এতিয়া খাই লওঁ শেষত খাইছে এইখিনি বস্তু আমাৰ থাকিয়ে গ'ল মিঠা ভাজি এয়া মচুৰ দাইল এয়া লোকেল চিকেন এইফালে পনীৰ আছিলে এইফালে মাছ এইফালে জ্বলা ভাজি ভাত দেখোন বহুত থাকিলে অঁ গাইজ পিকনিক খতম আমাৰ চব এতিয়া ঘূৰাই ঘূৰাই যাব কৈ দিয়া ভাল লাগিলে আকৌ আহিবা নে অহা বছৰ জীবুত দা কেনেকুৱা লাগিলে মজা লাগিলে কেনেকুৱা লাগিলে বাই বাই আকৌ অহা বছৰ ড্ৰেগন দা বাই বাই আৰু সকলোকে কিবা ক'ব নি বহুত ভাল লাগিলে স্পেচিয়েলি আজি মানে বিহু ডান্স কেইটা তোমালোকৰ বহুত ভাল লাগিলে আকৌ অহা বছৰ আহিম আকৌ বিশ্ব ছাৰ কেনেকুৱা লাগিলে বহুত ভাল লাগিলে এয়া গান বজাই আহি আছো আৰু
আমি টাটা বাই বাই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আপোনালোকে আৰু যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই